ঐ ছোৱালী, তোৰ বয়স কিমান? মূল শতাব্দীৰ ৰায়, অসমীয়া অনুবাদ চাহাবা হাৰ্টি। ঐ ছোৱালী, তোৰ বয়স কিমান? নাজানো পাই, মা থাকিলে কৈ দিলেহেঁতেন। সেই যে এবাৰ বিদ্ৰোহ হৈছিল, মানুহ মৰিছিল, হিন্দুসকলৰ ঘৰ জ্বলিছিল, মুছলমানৰ তেজ বৈছিল। তেতিয়া নেকি মা প্ৰসূতি, বিদ্ৰোহ মোৰ জন্মতিথি। ঐ ছোৱালী, তোৰ দেউতা ক'ত? মায়ে কৈছে, দুখীয়াৰ হেনো দেউতা হেৰাই। কোনোবাই কয় দেউতাজন মোৰ হাৰামী আছিল, মাৰ জীৱন নষ্ট কৰি অন্য গাঁৱত ঘৰ বান্ধিছিল। মায়ে কয় শিৱৰ দয়াত তোক পালো, সেয়ে শিৱকে দেউতা মাতিলো। ঐ ছোৱালী, তোৰ প্ৰেমিক আছে? ল'ৰাবোৰ ঘূৰি ফুৰেনে আগে পাছে? প্ৰেমিক কিনো? সেই যে মিঠা মিঠা কথা কয়, দিন দুপৰীয়াতে সপোন দেখুৱাই, খাৰু কাজল মেলাৰ পৰা কিনি আনি আৰু জোপোহাৰ আঁৰত কাপোৰ খোলে, তাকে কয় নেকি প্ৰেমিক? নন্দ খুৰাই এইবোৰ কৰিছে দুবাৰ। প্ৰেমিক বুলি তাকেই মাতিম এইবাৰ। ঐ ছোৱালী, তোৰ উপাধি কি? দেউতাকৰ পৰা পাই বুলি শুনিছো। উপাধি থাকিলে ভাত পোৱা যায়, দেউতাকৰ মৰমে সময় কন্দুৱাই। সেয়াকে বজাৰত পোৱা যায়, কিনিম তেতিয়া সস্তীয়া হ'লে। দামী হ'লে নেলাগে মোৰ, থাকো সেয়া বোপা ককাৰ। ঐ ছোৱালী, তই জানো ৰূপহী? মানুহে কয় গাভৰু শৰীৰ সৰ্বনাশী, ৰূপটো নহয় চকুৰ ঢোকা, যৌৱনত কুকুৰী ৰাধা। পুৰুষ চকুৰ ইচাৰা আহে, সুযোগ বুজি বুকু তপিনাত হাত ঘঁহে। ৰূপ কি মাথো মাংস পেশী, তেতিয়াতো মই বৰ ৰূপহী। ঐ ছোৱালী, তোৰ ধৰ্মটো কি? ছোৱালীৰ আকৌ ধৰ্ম কিহৰ? সকলোৰে দেখোন শৰীৰত চকু। চালমাই কয় ধৰ্মই সমাজ বনাই। সন্ধিয়া পৰত যেতিয়া পদূলিত ওলাও, কোনেওতো নুসুধে হিন্দু নেকি? সকলোৱে কয় কিমান যাবি। বিচনাত হেনো ধৰ্ম পোৱা যায়, শৰীৰত যেতিয়া শৰীৰ খেলে। সেয়ে ভাবিছো এইবাৰৰ পৰা ধৰ্ম বুলিলে কম শৰীৰ বা বিচনাকে।